हेलो एवरीवन সকলোকে মোৰ চেনেল স্বাগতম জনাইছো আশা কৰো সকলোৰে আপোনালোকৰ নিশ্চয় ভালে আৰু মোৰো ভাল আজি আপোনালোকক মই দেখুৱাব বিচাৰিছো আমাৰ ঘৰৰ বাৰীখন আৰু বৰ্তমান মই এতিয়া ঘৰৰ বাৰীৰ ভিতৰতে আছো এই আমাৰ ঘৰৰ বাৰীখন এফালে চাওক এফালে হালদি ৰুই থোৱা আছে হালদিখিনি বহুত ডাঙৰে হ'ল আৰু কেইদিনমানৰ আগতে মাৰ দেউতাই ইয়াতে মূলা পুলি ৰুই থোৱা আছিল আৰু গজালি উঠিছে আৰু এফালে পিয়াজো ৰুই থোৱা আছে এফালে পিয়াজখিনি বন গজিলে বনখিনি ধুনীয়াকৈ অতৰাই দিব লাগিব এয়া পিয়াজ আৰু এফালে হৈছে আদা ধুনীয়াকৈ গজি আহিছে আৰু ইয়াতে আদাৰ লগতে ধনিয়া কেইডালমানো এয়া ৰুইছিলে এফালে ধনিয়াও ধুনীয়াকৈ গজি আহিছে আৰু ইয়াতে আছিলে গাহৰি এতিয়া বৰ্তমান গাহৰিটো নাই সো এতিয়া মই মূলা কেইডালমান ছিঙিম বুলি আহিছোঁ এতিয়া মূলা কেইডালমান ছিঙি লৈ যাম আজি খাম ধুনীয়াকৈ মাছৰ লগতে খাম বুলি ভাবিছোঁ ছিঙিম আৰু এতিয়া ডাঙৰ হৈ আহিছে তো এতিয়া ইমানখিনিয়ে হৈ যাব আৰু এইফালে গামলাত অলপ ছিঙি থোৱা আছে এইখিনিয়ে হৈ যাব এয়া ইমানখিনিয়ে হৈ যাব তাৰপাছত বেদাইলতা পাত দুখিলামান ছিঙি লৈ যাম বুলি ভাবিছোঁ সো এতিয়া ছিঙি লওঁ আমাৰ ইয়াৰ বাউণ্ডাৰীৰ ওচৰতে এডাল বাঁহ দি থোৱা আছে বাঁহৰ ওপৰতে বেদাইলতাখিনি ধুনীয়াকৈ এনেকৈ বগাব দিছোঁ আৰু এয়া মই পাত ছিঙিছোঁ সো এয়া পাত ছিঙি বইল কৰি পিনি খাম এয়া মোৰ বেদাইলতা পাত ছিঙি হৈ গ'ল এতিয়া ঘৰলৈ লৈ যাওঁগৈ এয়া ইমানখিনি হ'ল এয়া চ' এতিয়া বল ছিঙি অনা এয়া মূলা শাকখিনি মই এতিয়া ধুনীয়াকৈ ধুলোঁ আৰু এখন কাঁহীতে ৰাখি দিম আৰু এয়া বেদাইলতা পাত ইয়াতে থৈ দিছোঁ কাটি দি এনেকৈ টুকুৰা কৰিছোঁ এয়া বেদাইলতা পাতখিনি এতিয়া এইটো চচতে ধুই ল'ম বেদাইলতা পাতখিনি ধুনীয়াকৈ ধুই দিলোঁ আৰু এইটো চচটোতে এতিয়া মই গেছত উঠাই দিমগৈ বইল কৰিবলৈ এইটো চচত উঠাই দিলোঁ এয়া বেদাইলতা পাত আৰু ইয়াতে নিমখ অলপমান দি দিম ইয়াত নিমখ অলপ লগাই দিছোঁ খনিতে দি এনেকৈ ৰাখি দিম এতিয়া হৈ যাব এই চচটোত বেদাইলতা পাতখিনি বইল কৰিছোঁ আৰু ইয়াত কেৰাহী উঠাই দিলোঁ সৰু কেৰাহী এটা উঠাই দিলোঁ ইয়াতে মূলা আৰু মাছৰ চব্জি বনাম চ' এতিয়া কেৰাহী উঠাই দিলোঁ ইয়াতে উতলা গৰম পানী দি দিছোঁ মূলা শাকখিনি ইয়াতে দি দিছোঁ এয়া মূলা চব্জিখিনি উতলি আহিছে অলপ নহৰু খুন্দি দিছোঁ আৰু অলপ পিঁয়াজ দিছোঁ অনুযায়ী নিমখ দি দিছোঁ পিছত জলকীয়া দিছোঁ এয়া হালধি এতিয়া এইটো অলপ লৰাই দিম এইটো প্লেটতে এনেকৈ ঢাকি ৰাখিম এতিয়া বইল কৰা বেদাইলতাখিনি দি দিম ধুনীয়াকৈ সিজিছে বেদাইলতা অকণমান লুটিয়াই দিছোঁ বেদাইলতা ধুনীয়াকৈ সিজি গৈছে এতিয়া বেদাইলতা অফ কৰি দিম বেদাইলতা হৈ গৈছে ফ্ৰাই কৰি ৰাখিছিলোঁ গৰৈ মাছ আছিলে আৰু এতিয়া অলপমান মাছটো গৰম কৰি দিম আৰু ইয়াত দি দিব লাগিব চব্জিত মাছৰ লগত যিহেতু বনাম বুলি কৈছিলোঁ গৰৈ মাছৰ লগত টাৱাখন উঠাই দিলোঁ এতিয়া মাছখিনি অলপ এতিয়া লুটিয়াই দিছোঁ মাছ হৈ গৈছে এতিয়া মাছটো অফ কৰি দিছোঁ এতিয়া চব্জিটো লৰাই দিম চব্জিখিনি ধুনীয়াকৈ উতল আহিছে তাৰপিছত ইয়াতে এই ভজা মাছখিনি ইয়াতে দি দিম এতিয়া মাছখিনি দি দিলোঁ
এতিয়া এনেকৈ ঢাকনি দি ঢাকি ৰাখিম। ধুনীয়াকৈ সিজি গৈছে। অলপ ভাঙি ভাঙি দিছোঁ কাৰণ পানীখিনি শুকাই গৈছে। নিমখ অলপ টেষ্ট কৰি চাম। অলপ নিমখ দিব লাগিব। আকৌ অকণমান ঢাকনটো ঢাকি ৰাখিম। ঢাকি দিলোঁ। এফালে চব্জি উতলি আহিছে। তাৰপিছত এতিয়া মই ধনিয়া ছিঙিবলৈ আহিছোঁ বাৰীলৈ। এইফালে অথনি দেখাইছিলোঁ আপোনালোকক ধনিয়া গজা। এনেকৈ আমাৰ ধনিয়া গজি আহিছে, অলপ ডাঙৰ ডাঙৰ হৈছে। এয়া ধনিয়া ছিঙি আছোঁ। এই ধনিয়া পাতটা চব্জিত দিলে সঁচাকৈ একদম চব্জি যিয়ে নহওক লাগিলে এই গোন্ধটোৰ কাৰণে খাবলৈ মন যায়। সেইকেইটা হৈ যাব। এতিয়া লৈ গৈছোঁ চব্জিত দিবলৈ। অলপ ধনিয়া পাতটা ইয়াত দি লৈছোঁ। চব্জিখিনি ইয়াত গেছটো অলপ ল' ফ্লেম কৰি ৰাখিছোঁ কাৰণ পানী শুকাই হৈয়ে গৈছে। সেই গতিকেলৈ এতিয়া ধনিয়াটো দি দিম ইয়াতে। ধনিয়া পাতা দিলোঁ আৰু এতিয়া ঢাকি ৰাখিছোঁ। মোৰ চব্জি ইয়াতে হৈ গৈছে। গেছটো অফ কৰি দিছোঁ। ইয়াতে উলিয়াই দিছোঁ। চ' আজি মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই।